নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বৰা চাউল মিক্সিত খুন্দি কেনেকৈ পিঠা বনাব পাৰি তাকে ভিডিঅ'টো লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো ফালে আগবাঢ়ি যাওঁ। মই ইয়াতে 1.5 কেজি চাউল লৈ লৈছোঁ। তাৰপিছত চাউলখিনি ধুনীয়াকৈ 4 ঘণ্টা তিয়াই মই টুকি লৈছোঁ। লৈ পেলাই মই এটা খৰাহিত থৈ দিছোঁ পানীটো যাবৰ কাৰণে। 1 ঘণ্টামান মই খৰাহিত থৈ দিছোঁ। তিয়ালোঁ মই 4 ঘণ্টা আৰু টুকি থলোঁ 1 ঘণ্টা। ধুনীয়াকৈ পানীটো যাবৰ কাৰণে খৰাহিত কৰিলোঁ। এতিয়া মই মিক্সিত পিচি ল'ম। এতিয়া ইয়াত দেখিছেনে, মই চালনী এখনত মই লাহে লাহে চালি লৈছোঁ। আৰু যিহেতু মিক্সিত পিচিছোঁ সেইকাৰণে বেছি বতাহ লগাব নালাগে। মই চালি চালি লাহেকৈ মানে আঙুলিটোৱে বেছিকৈ টেপি টেপিও থ'ব নালাগে। মই ওপৰে ওপৰে লাহে লাহে চচপেনটোত মই টিপি টিপি থৈ গৈছোঁ। আৰু বহুতে ধুনীয়া হয় পিঠাকেইটা। সকলোৱে আজিকালি মিক্সিতে পিচিবলৈ লৈছে, কিন্তু কিছুমানৰ ভাঙি যায় আৰু কিছুমানৰ ধুনীয়া হয়। মই আজি মোৰ সেইটো বনাই পেলাই আপোনালোকক দেখুৱাইছোঁ। এটাও পিঠা নাভাগে, বহুত ধুনীয়া হয় পিঠাকেইটা। এয়া মই চালনীত চালি আছোঁ লাহে লাহে। যিহেতু চালনীখন সৰু সেইকাৰণে অলপ হাতেদি তেনেকৈ কৰি আছোঁ। আৰু আপোনালোকে যেতিয়া পিঠাগুড়িখিনি খুন্দিব আৰু একদম হেঁচি পেলাই দিব নালাগে, ওপৰে ওপৰে এনেই লাহেকৈ টিপি টিপি দিব লাগে। তেতিয়া পিঠাকেইটাও বহুত ধুনীয়া হয় আৰু এটাও নাভাঙে। এয়া মই অলপ অলপকৈ লৈছোঁ। আৰু মিক্সিত একেবাৰতে চাউলখিনি আপোনালোকে দিব নালাগে, কমাই কমাই খুন্দিব। তেতিয়া কমাই কমাই ফটককৈ হৈ যায় আৰু তেতিয়া চালিবলৈও সুবিধা হয়। মই অলপ অলপকৈ পিঠাগুড়ি লৈ পেলাই এতিয়া চালি আছোঁ। আৰু এনেধৰণে মই যেনেকৈ দেখুৱাইছোঁ প্ৰতিটো ষ্টেপ আপোনালোকে এনেকৈ কৰি পেলাই বনাবচোন। বহুতেই ধুনীয়া হয়, আপোনালোকেও তেতিয়া পিঠা এটাও নাভাগে। মই চালনীখনৰ হাতেৰে লাহে লাহে কৰি দিছোঁ। এতিয়া হাতে লাহে লাহে চচপেনত থকা পিঠাগুড়িখিনি আঙুলিয়ে লাহে লাহে হেঁচি দিছোঁ। বেছি জোৰকৈও দিব নালাগে। এতিয়া মই থাল এখনে ঢাকি থৈছোঁ। এতিয়া মোৰ গোটেই পিঠাগুড়িখিনি খুন্দা হৈ গ'ল। মই এতিয়া তিতা গামোচা এখনে মই পিঠাগুড়িখিনি ঢাকি থৈ দিম। আপোনালোকে যেতিয়া পিঠাগুড়িখিনি খুন্দি হ'ব তেতিয়া আপোনালোকে এখন তিতা কাপোৰ দি পেলাই এনেকৈ পিঠাগুড়িখিনি ঢাকি থৈ দিব। আৰু যেতিয়া বনাব তেতিয়া লাহে লাহে বনাই থাকিব। তেতিয়া পিঠাকেইটাও ধুনীয়া হয়, আপোনালোকৰ এটাও পিঠা নাভাগে। এতিয়া মই ধুনীয়াকৈ ঢাকি থৈ দিছোঁ যাতে বতাহটো সোমাব নোৱাৰাকৈ। আপোনালোকে ইয়াৰ ওপৰত কিবা কাপোৰ এখনো দি ল'ব পাৰে, থাল এখনো দি থৈ দিব পাৰে। এতিয়া মই এটা এটাকৈ পিঠাকেইটা বনাই দেখুৱাম, চাওকচোন। এতিয়া মই সৰু হেতা এখন লৈ লৈছোঁ, তাতে মই লাহে লাহে পিঠাকেইটা বনাইছোঁ। এয়া দেখিছেনে, এটাও ভগা নাই, কি ধুনীয়া হৈছে। এতিয়া মই ইয়াতে তিলখিনি ভাজা দেখুওৱা নহ'লে, তিল, গুড়, নাৰিকল মই দি পেলাই ভাজি গুড়ি কৰি লৈছোঁ মিক্সিত। এতিয়া মই ইয়াতে দি দিলোঁ। দি পেলাই এতিয়া লাহে লাহে পকাই দিম। দেখিছেনে, একেবাৰতে ইমান ধুনীয়াকৈ পাক খাই গৈছে, এটাও পিঠা ভগা নাই আৰু পিঠাকেইটা ধুনীয়া ধুনীয়া হৈছে, দীঘলো হৈছে। আপোনালোকে যিটো জোখত বনাব খোজে, সৰুকৈ বনালেও সৰুকৈ বনাব পাৰে বা দীঘলকৈ বনালেও দীঘলকৈ বনাব পাৰে। এইখিনি দেখিছেনে, মই অলপমান পিঠা দেখুৱাই দিছোঁ আপোনালোকক। যিহেতু মই ইমান ভালকৈ বনাব নাজানো, তথাপিও আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি ভিডিঅ'টো ইমানে, ধন্যবাদ।